ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকললৈ আহি গৈছে নতুনকৈ 7টা নিয়ম আৰু প্ৰতিজন ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে এই নতুন 7টা নিয়ম মানিবই লাগিব, অন্যথা কিন্তু আপুনি ৰেচনৰ সামগ্ৰী লাভ নকৰিব, অৰ্থাৎ আপোনাৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা হ'ব। কি এই নতুনকৈ 7টা নিয়ম প্ৰযোজ্য কৰা হৈছে আৰু নতুনকৈ কিছুমান আপুনি কাম কৰিব লাগিব, যিটো কাম আপুনি 31 জুলাইৰ পূৰ্বেই কামখিনি সম্পূৰ্ণ কৰিব লাগিব, তেতিয়াহে আপুনি ৰেচনৰ সামগ্ৰী লাভ কৰিব, অৰ্থাৎ আপোনাৰ ৰেচন কাৰ্ডখনত নাম থাকিব। কি কি কাম কৰিব লাগিব আৰু নতুনকৈ কি 7টা নিয়ম প্ৰযোজ্য কৰা হৈছে সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেলটো প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু যদি আপুনি ফেচবুকৰ পৰা চাই আছে পেজটো ফলো কৰি শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব, যাতে প্ৰত্যেকজন ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে 31 জুলাইৰ পূৰ্বেই এইখিনি কাম সম্পূৰ্ণ কৰিব পাৰে আৰু এই নতুন 7টা যি নিয়ম প্ৰযোজ্য কৰা হৈছে প্ৰতিজন ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে যাতে জানিব পাৰে। সো ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে প্ৰত্যেকজনেই এইখিনি কাম সম্পূৰ্ণ কৰিব পাৰে। মই গোটেইখিনি আলোচনা কৰি আছো, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আহি গৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকললৈ ডাঙৰ খবৰ হয়। প্ৰত্যেকজন ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ কাৰণেই কিন্তু এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো ৰেচন কাৰ্ডৰ কাৰণে কিন্তু নতুনকৈ কিছুমান নিয়ম প্ৰযোজ্য কৰা হৈছে। সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। এতিয়াৰে পৰা কিন্তু আপুনি নতুন নিয়মেৰে কিন্তু ৰেচন সামগ্ৰী সংগ্ৰহ কৰিব লাগিব, অৰ্থাৎ লাভ কৰিব। 31 জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ গৰাকীয়ে লিংক কৰিব লাগিব মোবাইল নম্বৰ। আপুনি যদি এতিয়ালৈকে আপোনাৰ ৰেচন কাৰ্ডৰ লগত মোবাইল নম্বৰটো লিংক কৰা নাই, তেনে ক্ষেত্ৰত কিন্তু আপুনি 31 জুলাইৰ পূৰ্বেই কিন্তু আপোনাৰ মোবাইল নম্বৰটো ৰেচন কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব, অন্যথা কিন্তু আপুনি পৰৱৰ্তী সময়ত ৰেচন সামগ্ৰী লাভ নকৰিব। অকল 31 জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংকেই নহয়, আৰু নতুনকৈ 7টা নিয়ম বান্ধি দিয়া হৈছে আৰু সেইখিনিও আলোচনা কৰি আছো। সো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। তাৰ পিছতে কোৱা হৈছে আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব মোবাইল নম্বৰ। আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব মোবাইল নম্বৰটো। সেই বিষয়ে কিন্তু যোৱাকালি স্পষ্টভাৱে সংবাদমেলৰ জৰিয়তে এইটো কথা অৱগত কৰিছে। ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব লিংক থকা মোবাইল ফোন। আপুনি যিটো মোবাইল নম্বৰ লিংক কৰিব, সেই মোবাইলটো কিন্তু আপোনাৰ লগত লৈ যাব লাগিব যেতিয়া আপুনি ৰেচন সামগ্ৰী ক্ৰয় কৰিব যাব, বা আপুনি যেতিয়া ৰেচন আনিব যাব তেতিয়া কিন্তু আপোনাৰ মোবাইলটো লৈ যাব লাগিব। তাৰপিছতে যি নতুনকৈ 7টা নিয়ম প্ৰযোজ্য কৰা হৈছে, অৰ্থাৎ নতুন নিয়ম বান্ধি দিয়া হৈছে। 1 নম্বৰত কোৱা হৈছে হিতাধিকাৰীসকলে EPOS মেচিনত আঙুলিৰ ছাপ বা OTP অথবা মুখমণ্ডল ভিত্তিক প্ৰমাণীকৰণ কৰিব লাগিব। 2 নম্বৰত কোৱা হৈছে EPOS স্ক্ৰীনত হিতাধিকাৰীৰ পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰ নিশ্চিত হ'ব লাগিব। আপুনি যে মোবাইল নম্বৰটো 31 জুলাইৰ আগতেই কিন্তু আপুনি মোবাইল নম্বৰটো লিংক কৰিব, যে সেই মোবাইল নম্বৰটো যেতিয়া আপুনি ৰেচন সংগ্ৰহ কৰিব যাব, EPOS স্ক্ৰীনত হিতাধিকাৰীৰ পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰটো কিন্তু তাত শ্ব' কৰিব, আৰু সেইটো আপুনি নিশ্চিত কৰিব লাগিব সেইটো আপোনাৰ হয় নে নহয়। 3 নম্বৰত কোৱা হৈছে EPOS মেচিনত হিতাধিকাৰীৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব আৰু হিতাধিকাৰী উপস্থিত থাকিব লাগিব। 4 নম্বৰত কোৱা হৈছে SMS-ৰ জৰিয়তে মোবাইল নম্বৰটোত OTP প্ৰেৰণ কৰা হ'ব। আপুনি যেতিয়া ৰেচন সংগ্ৰহ কৰিব যাব তেতিয়া কিন্তু আপোনাৰ মোবাইলটো লৈ যাবই লাগিব, কিয়নো SMS-ৰ জৰিয়তে মোবাইলত আপোনাৰ OTP প্ৰেৰণ কৰা হ'ব, আৰু সেই OTP-টো কিন্তু EPOS মেচিনত লাগিব আৰু সেইটো আপোনাক বিচৰা হ'ব। 5 নম্বৰত কোৱা হৈছে হিতাধিকাৰীয়ে নিজৰ মোবাইলত OTP লাভ কৰি EPOS মেচিনত সেয়া অন্তৰ্ভুক্ত কৰিব। মই অলপ আগতেই যিটো ক'লো যে আপুনি OTP এটা লাভ কৰিব আৰু সেই OTP-টো কিন্তু আপোনাৰ EPOS মেচিনত অন্তৰ্ভুক্ত কৰিব লাগিব। 6 নম্বৰত কোৱা হৈছে মোবাইল নম্বৰটো প্ৰাইমেৰী ভেৰিফাই মোবাইল নম্বৰ হিচাপে চিহ্নিত কৰা হ'ব। আৰু 7 নম্বৰত কোৱা হৈছে OTP ভুল বা বিলম্বিত হ'লে পুনৰ চেষ্টা কৰিব পৰা সুবিধা থাকিব। আপোনাৰ যদি OTP-টো কিবা খেলিমেলি লাগি যায়, যদি এটা মিছমেচ হৈ যায়, পৰৱৰ্তী সময়ত আকৌ আপুনি সেইটো ৰিটাইপ কৰিব পাৰিব, সেই অপশ্যনটো ৰাখিছে। এই নতুনকৈ 7টা নিয়ম কিন্তু যোৱাকালি স্পষ্টভাৱে প্ৰতিজন ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ কাৰণে কিন্তু জাৰি কৰা হৈছে, আৰু এই 7টা নিয়ম কিন্তু প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে মানিব লাগিব আৰু এইখিনি কাম সম্পূৰ্ণ কৰিব লাগিব। 31 জুলাইৰ পূৰ্বেই প্ৰতিজন হিতাধিকাৰীয়ে কিন্তু কৰিব লাগিব এই কামটো। মই যিটো অলপ আগতে ক'লো, মোবাইল নম্বৰটো আপোনাৰ ৰেচন কাৰ্ডৰ সৈতে কিন্তু লিংক কৰিব লাগিব। আৰু এই জাননীটো কিন্তু শোণিতপুৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে জাৰি কৰিছে। জৰুৰী নিৰ্দেশনাটো কিন্তু শোণিতপুৰৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে কিন্তু এই জাননীটো প্ৰকাশ কৰিছে। আৰু কিছুদিন আগতে মই আৰু এটা ভিডিঅ' বনাইছিলো, দৰং প্ৰশাসনৰ দ্বাৰাও কিন্তু এই এনেকুৱা ধৰণৰ এটা জাননী প্ৰকাশ কৰিছিল, আৰু বহুতে কমেন্ট কৰিছিল যে আমাৰ ডিষ্ট্ৰিক্টত হ'ব নে নাই। প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে কিন্তু ইতিমধ্যে লাহে লাহে আৰম্ভ হৈ গৈছে। আপোনাৰ ডিষ্ট্ৰিক্টত
কোনটো ডিষ্ট্ৰিক্টৰ হয় আপুনি কমেণ্ট বক্সত জনাব যাতে পৰৱৰ্তী সময়ত আপোনাৰ ডিষ্ট্ৰিক্টৰ মই ভিডিঅ'টো লৈ আহিব পাৰোঁ। কিছুদিন আগতে কিন্তু দৰং ডিষ্ট্ৰিক্টৰ যিটো জাননী দিয়া হৈছিল আৰু সেইটো মই ভিডিঅ' আকাৰত প্ৰকাশ কৰিছিলোঁ। চ' আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় এইটো আপুনি কমেণ্ট বক্সত জনাব যাতে পৰৱৰ্তী সময়ত আপোনাৰ ডিষ্ট্ৰিক্টৰ ভিডিঅ'টো মই লৈ আহিব পাৰোঁ। এনে আছিল আজিৰ মূল বিষয়বস্তু। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেললৈ নতুনকৈ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।